এভৰিৱান আৰু আজি বিশ্বকৰ্মা উপলক্ষে আমি খাম বাটাৰ পনীৰ মছলা আৰু পুৰি চাহপাতি আপোনালোকক দেখাওঁ ভিডিঅ'টিৰ প্ৰথমতেতো গম পালেই যে এইটো ভিডিঅ' আছিল বিশ্বকৰ্মা পূজাৰ দিনাখনেই মানে মই পাৰ্ট 3 আহিব বুলি কৈছিলোঁ আৰু এইটোৱে আছিল পাৰ্ট 3 কাৰণ সেইদিনাই ৰাতি আমি খাইছিলোঁ পনীৰ বাটাৰ মছলা আৰু লগত ৰুটি নহয় আচলতে পুৰি তাৰপিছত ভাবিছিলোঁ ভিডিঅ'টো ভালকৈ দিম আপোনালোকক নেক্সট দিনা কিন্তু এনেকুৱা এটা শ্বকিং ঘটনা হৈ গ'ল আমাৰ অসমত যিটো মানে আমি কল্পনাই কৰিব পৰা নাই আমাৰ হিয়াৰ আমঠু আমাৰ অসমৰ প্ৰাণ আমাৰ অসমৰ গৌৰৱ আমাৰ জুবিন দা নোহোৱা হৈ গ'ল হঠাতেই কি ক'ম আৰু তাতকৈ ডাঙৰ দুখ আমাৰ কিজানি হোৱাই নাই আজিলৈ মোৰ প্ৰথম হৈছে যেতিয়া আমাৰ দেউতা ঢুকাইছিল আৰু ছেকেণ্ডবাৰ এইটো চক খাইছোঁ নাজানো ইমান কি আছে মানুহজনৰ লগত মানে এনেকুৱা মানে অন্তৰত আঘাত পাইছোঁ নহয় মানে কি ক'ম আপোনালোকক জানি যাৰ যোনে ফেন তেওঁৰ মই বুলি নহয় বাৰু সকলোৱে ফেন তথাপিতো আৰু সেইকাৰণে আজি ভিডিঅ'টো দিলোঁ বাকী আজিলৈ আহিছোঁ এতিয়াৰ পৰা কণ্টিনিউ দিম বাই